কি খবৰ আপোনালোকৰ? নিশ্চয় ভালেই আছে। লকডাউন ক'তো যাব পৰা নাই। ভাবিলোঁ আজি নতুনকৈ কিবা এটা ঘৰতে হোৱা ভিডিঅ'কে বনাওঁ। তাৰ কাৰণে মই কেইটামান নৰসিংহৰ আগ কোমলীয়া আৰু কেইটামান ভেদাইলতাৰ পাত কোমলীয়া বাৰীৰ পৰা ছিঙি আনিছোঁ। আপোনালোকে যদি এই চাটনিবিধ নাই খোৱা, যদি নৰসিংহ আৰু ভেদাইলতা চিনি পায়, তেনেহ'লে আপোনালোকে বনাই খাবচোন। বহুতেই টেষ্টি হয় আৰু বনাবলৈ একেবাৰে সহজ। ভেদাইলতা আৰু নৰসিংহৰ বহুতো উপকাৰী গুণো আছে। হয়তো কেঁচাই খাব পাৰিলে বহুতেই ভাল হয়। সেইকাৰণে মই আজি চাটনি হিচাপে খাম। আপোনালোকেও খাব পাৰিব। ভাতৰ লগতো, ৰুটি বা পকৰীৰ লগতো খাব পাৰি। আহক এতিয়া আমি তেনেহ'লে ভিডিঅ'টো আৰম্ভ কৰোঁ। এইখিনি নৰসিংহৰ কোমলীয়া পাতখিনি মই ভালদৰে ধুই লৈছোঁ। একেবাৰে কোমল অংশ আনিছোঁ। এইখিনি হৈছে ভেদাইলতা পাতখিনি মই ভালদৰে ধুই লোৱা হৈছে। ইয়াৰ জলকীয়া, পকা জলকীয়া, ইয়াৰ নহৰুকেইটা মই ভালদৰে গুচাই লৈছোঁ। ইয়াৰ মান ধনিয়া পাতো মই ভালদৰে ধুই লৈছোঁ। এয়া আদা পাত, আজি মই আদা পাত দি বনাম। আপোনালোকে আদা পাত দি বনাই খাই চাবচোন। বন্ধুসকল, আপোনালোকে যদি মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই, ছাবস্ক্ৰাইব কৰি ল'ব। কাষতে থকা বেল আইকনটো দবাই দিব। তেতিয়া মই নতুনকৈ যদি ভিডিঅ' দিম, আপোনালোকে নটিফিকেশ্যন পাই যাব। যদি ভিডিঅ'টো চাই ভাল লাগিলে লাইক কৰিব। আৰু যদি আপোনালোকে এই চাটনিবিধ খাই পাইছে, কমেণ্ট কৰি ক'বচোন আপোনালোকৰনো কেনেকুৱা লাগে। এই চাটনিবিধ খাবলৈ মই বহুতেই ভাল পাওঁ। এয়া মই ভালদৰে মিক্সি বাতিটোত সকলোবোৰ একেলগতে ভৰাই লৈছোঁ। আজি মই মিক্সিত পিচিম। যদি আপোনালোকৰ পটা আছে, পটাটো পিচিব পাৰে। পটাত পিচিলে ভালহে হয়। মোৰ সহজ কাৰণে মই মিক্সিতে আজি পিচিছোঁ। এইখিনি পিছা হৈ গ'ল। চাটনিখিনি ৰেডি হৈ গৈছে। এইখিনি ভালদৰে মই উলিয়াই লৈছোঁ। খাবলৈ বহুত টেষ্টি হয়, আপোনালোকে ট্ৰাই কৰিব। এতিয়া মই ইয়াত অকণমান নিমখ দি মিক্স কৰি ল'ম। নিমখ আপোনালোকৰ পৰিমাণ অনুসৰি দিব। যদি মোৰ ভিডিঅ'টো চাই ভাল লাগিলে লাইক কৰিব আৰু আপোনালোকে ট্ৰাই কৰি চাব।